সকলোলৈ নমস্কাৰ। এইটো মোৰ নতুন ইউটিউব চেনেল। মোৰ নাম দীপ্তাশ্ৰী গগৈ। ইয়াত মই মোৰ বনোৱা খাদ্যবোৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, সহায় কৰিব। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। বন্ধ চাৰিওফালে বন্ধ, সকলোৰে ঘৰত সোমাই আছে, আমনি লাগিছে নিশ্চয়। মই ভাবিলোঁ এইকেইদিনত মই এটা ইউটিউব চেনেল খোলোঁ আৰু মই নিজে কি জানো সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক তেন্তে আমি মূল ভিডিঅ'টোলৈ যাওঁ। এইখিনি আমি মছন্দৰী পাত লৈ ল'লোঁ। মছন্দৰী পাতখিনি ভালদৰে চাফা কৰি ধুই লৈ আমি এইখিনি বইল কৰিম। তাত 2-3 ফুটামান ৰচুন ৰুকি ল'লোঁ। পানী অকণমান কেৰাহীখনত দি তাত আমি মছন্দৰীখিনি দি দিম আৰু লগতে ৰচুনখিনিও দি দিম। ইয়াৰ পিছত আমি ঢাকি দিম যাতে মছন্দৰীখিনি ভাপ হৈ পিনি লেৰেলিব পাৰে। বহুতে জুইত পুৰি খায় কলপাতত দি, কিন্তু বহুতৰ জুই নাথাকিবও পাৰে। সেইকাৰণে মই এনেদৰে বইল কৰি মছন্দৰী পিটিকা কেনেদৰে খাব পাৰে সেইটো আপোনালোকৰ লগত দেখাইছোঁ। ঢাকি দিম আমি যাতে ভাপত মছন্দৰীখিনি সিজিব পাৰে। সেয়া পানী বেছি হৈ গ'ল দেখিছেই, যিহেতু মছন্দৰীখিনি লেৰেলি গৈছে। আৰু অলপ দেৰি থ'ম আমি। এইখিনি পূৰা সিজি গৈছে লাহে লাহে ভাপত। পানীখিনি শুকোৱালৈকে আমি এনেদৰে থৈ দিব লাগিব। পানীখিনি যিহেতু শুকাই গ'ল, সেইখিনি সিজিও গ'ল, আমি এতিয়া নমাই দিম। হৈ গ'ল এয়া। এইখিনি মছন্দৰী বইল কৰিছিলোঁ, এইখিনি আমি নমালোঁ। হৈ গ'ল যিহেতু বইল হৈ পিনি হৈ গ'ল। তাৰপিছত ইয়াত আমি এতিয়া নিমখ মিক্স কৰিম। একদম অকণমান আমি প্ৰয়োজন অনুসৰি নিমখ মিক্স কৰিছোঁ। আৰু ইয়াত জলকীয়া কাটি দিছোঁ অকণমান। এইটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে জলকীয়া, কাৰণ জ্বলা কিছুমানে খাই নেখায়। অকণমান মিঠাতেল মিক্স কৰি দিব। মছন্দৰীটো এনেকুৱা গৰমৰ দিনত পেটৰ কাৰণে বহুত ভাল হয়। ক'বাতে কৰি পাইছোঁ, যিহেতু এইটো এটা ঔষধি বস্তু হয়, কাৰণে মাজে মাজে খাব লাগে। বহুতে পাতত পুৰি পিনিও খায় জুইত, যিহেতু সকলোৰে জুই নাথাকে। সেইকাৰণে মই বইল কৰি দেখালোঁ, এনেকৈ বইল কৰিও খাব পাৰে। এইখিনি হৈয়ে গ'ল, যিহেতু এইখিনি হৈয়ে গ'ল। একেবাৰে অকণমান হৈ গ'ল। বইল কৰিলে একেবাৰে অকণমান হৈ যায়, লেৰেলি যায়। সেইকাৰণে পাৰিলে অলপ বেছিকৈ ল'ব লাগে। হৈ গ'ল। এতিয়া অন্য এবিধ পিটিকা দেখাম। এয়া তিতা ফুলৰ আগ লৈছোঁ, একেবাৰে কোমলীয়া কোমলীয়া তিতা ফুলৰ আগ। আগটো মাত্ৰ ল'ম 2টা, 3টা বা 4টা, খুব বেছি। বৰ বেছি তিতা হৈ যায়, সেইকাৰণে একেবাৰে কম ল'ব লাগে, যোনে বেছি তিতা খাব নোৱাৰে। আৰু এয়া আলু বইল কৰি লৈছোঁ। মায়ে দাইলতে দি দিছিলে আলুখিনি। আলু বইল কৰি ল'লোঁ। আগৰ পদ্ধতিটোৰ নিচিনা ছেম বইল কৰি ল'ম আমি তিতা ফুলৰ আগকেইটা। পানীখিনি শুকাই যোৱালৈকে সিজিবলৈ দিম। এইকেইটা চব তিতা ফুলৰ পাত লেৰেলি একেবাৰে নাইকিয়াই হৈ গ'ল। অলৰেডি সিজি গৈছে। ইয়াক আমি এতিয়া নমাই দিম। এইটো আমি নমাই দিলোঁ তিতা ফুলৰ আগকেইটা। একেবাৰে অকণমান হৈ থাকিলে, আৰু বেছি এনেও খাব নোৱাৰি, বহুত বেছিয়ে তিতা হয়, সাংঘাতিক তিতা। সেইকাৰণে যিমান পাৰে কম ল'লেই ভাল, যোনে যোনে তিতা খাব নোৱাৰে। ইয়াত অকণমান তেল মিক্স কৰিছোঁ, মিঠাতেল।
ইয়াতো এইখিনি তিতা ফুলৰ আগ আৰু অকণমান ৰচুন ৰুকি লৈছোঁ, সেইখিনি ইয়াত মিক্স কৰি দিম। মিক্স কৰি পিনি এতিয়া দুয়োটা মিহলাই পিটিকা কৰি দিম। এয়া হৈয়ে গ'ল আলুৰ লগত তিতাফুল আগৰ পিটিকা আৰু মচন্দৰী বইল পিটিকা। দুইটাই বহুত ঔষধি হয়, খাই চাব, স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু পেটৰ কাৰণেও বহুত বেছিয়ে ভাল, কোনো অপকাৰ নকৰে। ধন্যবাদ। হৈ গ'ল একেবাৰে কম সময়তে বনোৱা, বইল হয়, খাব পাৰিব, একো অসুবিধা নকৰে, সকলোৰে কাৰণে ভাল। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।